ইয়াৰ পৰা এতিয়া আপোনাৰ মেঘালয় আৰু শিলচৰলৈকে ৰপ্তানি হৈ আছে ইয়াৰ পৰা মেইনলি আৰু লোকেল এৰিয়াতো ইমান এতিয়া নহয় লাষ্ট ছিজন এতিয়া নহ'লে এতিয়া বাহিৰতে যায় তামোলটো শিলচৰ আপোনাৰ কি কয় মেঘালয়লৈকে ৰপ্তানি হৈ আছে ৰেটটো এতিয়াতো ৭,০০০ টকা আছে আৰু ৭,০০০ টকা আছে বহুত ভাল আছে ৰেটটো তথাপিও বাহিৰৰ তুলনাত ইয়াত অলপ কমেই হয় আমাৰ অলপ ট্ৰান্সপৰ্ট ছিষ্টেমটো অলপ ভাল নহয় ইয়াত 35 কিলোমিটাৰ জংঘল এৰিয়া আছে তাত বিভিন্ন ধৰণৰ কিছুমানক অলপ কিবা সৰু সুৰা টেক্স নিচিনাও দিব লাগে ৰাস্তাত সেইকাৰণে অলপ ইয়াত দাম কমো হয় দামটো যেটো পাব লাগে এইটো আমি নাপাওঁ তথাপিও ঠিকই আছে এবাৰ অলপ দাম বেছি আছে চলি আছে বছৰি কিমান এই অঞ্চলৰ পৰা তামোল প্ৰডাক্ট হয় এই অঞ্চলতো এতিয়াতো বহুত বছৰে বাঢ়ি গৈ আছে এতিয়া এইটো একজেক্টলি কোৱাই নাযায় যোৱা ঘৰে আছে ঘৰে আছে ঘৰে বহুত ঘৰে মেইন জীৱিকাই তামোল ইয়াৰ পৰা যেটো স্কুলৰ খৰচ আপোনাৰ হস্পিটেলৰ খৰচ ইয়াত স্কুল নাই হস্পিটেল নাই কলেজ নাই একো নাই যি কৰিব লাগে সব তামোলৰ পৰাই কৰে এই অঞ্চলৰ মানুহবিলাকে এই অঞ্চলত আপোনাৰ গোৰ্খা বড়ো ৰাভা আদিবাসী মেইনলি 4টা জনগোষ্ঠীৰ মানুহ আছে সিহঁতৰ মেইন জীৱিকাটোৱে হ'ল তামোলৰ পৰাই চলে এইটো এই অঞ্চলত এই ঠাইৰ পৰাই ইয়াত তামোল বিক্ৰী কৰিবলৈ আহে ইয়াৰ পিছত বাহিৰত গাঁৱৰ পৰা তুলি আনি ইয়াত জমা কৰি ইয়াৰ পৰা আপোনাৰ ডাইৰেক্ট শিলচৰ মেঘালয় বা বৰপেটা এই অঞ্চললৈকে ইয়াৰ পৰা ৰপ্তানি কৰা হয় তামোলটো আৰু বাহিৰৰ পৰা মানুহ আহি ইয়াৰ পৰাই কিনি লৈ যায় তামোলটো ভূটানতো যায় নে ভূটানত নাযায় ভূটানত যাব নিদিয়ে ভূটানৰ তামোলো ইয়াত নাহে ভূটানত যাবই নিদিয়ে ইয়াৰ পৰা